মই যিখন স্কুলত পঢ়ি মেট্ৰিক পাছ কৰিছোঁ সেইখনতে মই ভেকচিনটো লৈছোঁ। মই ইয়াতে মোৰ নাম আছে ৱাল অফ ফেমত। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৰে নিজে মানুহবিলাক আৰু পৰিয়ালৰ মানুহবিলাকো যাতে সকলোৱে ভালে আছে, নিজৰ যত্ন লৈ আছে আৰু কৰোণাৰ যিটো সমস্যা যাতে কৰোণাৰ নিয়মবিলাক মানি চবেই যাতে ভালকৈ আছে আৰু সেইটোৱে আশা কৰিছোঁ। আৰু আজি মই আহিছোঁ ভেকচিন ল'বলৈ আৰু মই ভেকচিন ল'লোঁ দেই। এতিয়া ফাৰ্ষ্ট ভেকচিনটো ড'জটো মই ল'লোঁ, আজি ফাৰ্ষ্ট ড'জটো ল'লোঁ। আৰু ক'ত লৈছোঁ জানেনে? মই যিখন স্কুলত পঢ়ি মেট্ৰিক পাছ কৰিছোঁ 2000 চনত সেইখন স্কুলতে মই আছোঁ আৰু সেইখনতে মই ভেকচিনটো লৈছোঁ। তো মই কেনেকুৱা লাগিছে ইয়াত ভেকচিন লৈ মই নিজৰ ভাষাৰে বুজাব নোৱাৰিম, মানে ক'ব নোৱাৰিম, কিন্তু অকণমান স্কুলখন দেখাম। আৰু চবতকৈ ভাল লগা বস্তু হ'ল যে স্কুলৰ যিখন এখন ৱাল অফ ফেম আছে ইয়াতে মোৰ নাম আছে আৰু ইয়াতে মোৰ নাম আছে ৱাল অফ ফেমত। ৱাল অফ ফেম যিখন এখন আছে সেইখনত মোৰ নাম আছে। আৰু মই যেতিয়া আগতে সদায় ৰাতিপুৱা আহোঁ ন, এইটো মেইন এণ্ট্ৰেঞ্চেই হয়, তো এইফালে যেতিয়া মই সদায় ৰাতিপুৱা আহোঁ সদায় মই চাই ভাবোঁ আৰু বৰ্ডত আমাৰ ছিনিয়ৰবিলাকৰ কিছুমান আমি ইমান চিৰিয়াছ আমাৰ লগত আমাৰ ছিনিয়ৰ ষ্টুডেণ্ট আছিলে, তো সেই দাদা কিছুমানক দেখিছিলোঁ ইমান চিৰিয়াছ বা কেইজনী মানুহ আছিলে। তো মই ভাবোঁ সিহঁতৰ নামটোতো ইয়াত আহি যাব বৰ্ডখনত আৰু মোৰ নামটোও আহিব লাগে। তো মই বহুত প্ৰাৰ্থনা কৰিছিলোঁ ভগৱানক যাতে মোৰ নামটো এইখনত থাকে স্কুলৰ। আৰু আজিও ইমান 20 বছৰৰ মূৰত আহি পেলাই দেখিছোঁ যে মোৰ নামটো ইয়াতে আছে। তো মোৰ বহুত বেছি ভাল লাগিছে, প্লেছড আৰু মানে সঁচাকৈ বহুত ভাল লাগিছে। ভেকচিন ল'ব আহোঁতে মই অকণমান এটা সৰু ব্লগ কৰিছোঁ। এইখন হ'ল আমাৰ কৰতল হাইস্কুল, একদম কলিয়াবৰৰ মাজমজিয়াত আছে কৰতল হাইস্কুল। আৰু মই কৰতল হাইস্কুলৰে ষ্টুডেণ্ট হয়, মই ইয়াতে পঢ়িছোঁ 1994ত মই ইয়াত আহিছিলোঁ ক্লাছ 5ত আৰু 2000ত মই মেট্ৰিক পাছ কৰিছোঁ। 2000ত মেট্ৰিক পাছ কৰিছোঁ। তো আৰু চবতকৈ ডাঙৰ কথা যে আমাৰ স্কুলৰ এইটো এটা হল অফ ফেম টাইপ আছে ইয়াতে, এই যিটো মেইন হেৰিখনতে আছে, তাতে মোৰ নাম আছে। আৰু সৰুৰে পৰা বহুত প্ৰে কৰিছোঁ যাতে মোৰ নামটো থাকে, আপোনালোকক দেখাম। আৰু আমাৰ স্কুলখনৰ পৰিৱেশটো বিৰাট ধুনীয়া। এইখন হল অফ ফেম, এইটো আপোনালোকে দেখা পাইছে কৰতল হাইস্কুল ইয়েৰ ৱাইজ মেৰিট লিষ্ট শ্বয়িং দি নেম অফ দি কেণ্ডিডেট পাছড ইন ফাৰ্ষ্ট ডিভিজন। আমাৰ দিনত ফাৰ্ষ্ট ডিভিজনে বহুত ডাঙৰ কথা আছিলে আৰু মোৰ বেটছততো ষ্টেণ্ডো কৰিছিলে লোপামুদ্ৰাই, তাই চাগে আমাৰ ইয়াতে আৰু হেৰি আছিলে। আৰু ইয়াত এতিয়া এইখন যিখন হল অফ ইয়াত আছে, এইটো আমাৰ এই লিষ্টটোত 99ৰ পৰা আছে। 99ত সমৰ দা আছিল, সমৰজিৎ শইকীয়া, সি বৰ্তমান ডক্টৰ হয়। তাৰপিছতে প্ৰাঞ্জল শইকীয়া দা আছে, পংকজ শৰ্মা মোৰ মামাৰে ল'ৰা। তাৰপিছত ঋতুৰাজ ভূঞা আছে, ভৱেন বৰুৱা। আৰু এইটো 99ত আমাৰ 5টা আছিলে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা কৰতল হাইস্কুলৰ পৰা। আৰু 2000ত আমি 9টা আছিলোঁ দেই, 2000ত আমি 9টা আছিলোঁ। ফাৰ্ষ্ট হ'ল লোপামুদ্ৰা, তাই হৈছিলে আছামৰ ভিতৰত তাই 5th হৈছিলে, 5 নম্বৰ তাই ষ্টেণ্ড কৰিছিলে লোপামুদ্ৰা বৰঠাকুৰ। তাৰপিছতে ছেকেণ্ড আছিলোঁ মই ষ্টাৰ মাৰ্ক পাবলৈ মোৰ 3 নম্বৰ কমিছিলে দেই, 675 পাব লাগে, মই 672 পাইছিলোঁ চাগে, একজেক্টলি মনত নাই নাম্বাৰটো। তাৰপিছতে দেৱপ্ৰতিম ভৰালী আছে, সি বৰ্তমান ৰয়েল গ্ল'বেল স্কুলত কৰে। তাৰপিছতে প্ৰাঞ্জল বৰা আছে, দিগন্ত চেত্ৰী, পংকজ বৰা, কুইন বৰা, চুমি ভূঞা, মীনাক্ষী বৰুৱা। গোটেইবিলাকে আজিকালি বহুত কিবা কিবি হয়, তো মানে কি ক'ম, এই গোটেইবিলাক এই 9টা আমি আছিলোঁ। তাৰপিছত আমাৰ পিছৰ বেটছত 2001ত আছিলে দেৱাশিষ, বৰ্তমান সি মোৰ মতে IIT গুৱাহাটীত কৰে চাগে। আৰু কৌস্তভ আছে, অঞ্জন, প্ৰাঞ্জল প্ৰতীক মৌদগল্লভ, নৱনীত বৰা, জয়ন্তজ্যোতি দাস, কুহি, ত্ৰিবেদী ধেৰ, 8টা আমাৰ পিছৰ বেটছত আছিল। আৰু 2002ত আছিলে 11টা ৰূপকমলহঁত আছিলে, ৰূপকমল এতিয়া SBIত কৰে দেই, SBI সি ডেপুটি মেনেজাৰ। তাৰপিছতে ৰঞ্জিতা আছে, তীৰ্থ, সেই ধেৰ 11টা আছিলে। 2003টো বহুতেই আছিলে, 10টা গোটেইবিলাক। এখন হ'ল আমাৰ স্কুলৰ পূৰা ৱাল অফ ফেম। আৰু এয়া হ'ল আমাৰ স্কুলৰ ছাৰ বাইদেউহঁত, মাজত সেয়া বহি আছে আমাৰ অমলান গোস্বামী ছাৰ, ধেৰ আৰু গোটেইবিলাক। এইখন আমাৰ স্কুলৰ ছাৰৰ ফটো। তাৰপিছতে এয়া হ'ল আমাৰ পুৰণা শিক্ষক যিসকল বৰ্তমান আমাৰ মাজত নাই। আৰু কুসুম বৰা ছাৰো আমাৰ স্কুলত আমি পাইছিলোঁ, কিন্তু ছাৰৰ ফটোখন ইয়াত মই দেখা পোৱা নাই। আজি ৰাতিপুৱা বহুত বৰষুণ দি দিলে, তো গোটেই এইবিলাক পানী হৈ গৈছে। এতিয়া এইফালে যাব লাগিব স্কুলৰ মেইন যিটো
সেই বুলি ক'ব পাৰি এইটো স্কুলৰ সেই এইফালে মানুহবিলাক যে আহি আছে এইফালে ভেকচিন দিছে পুৰা মুকলি জেগা গুৱাহাটীত বেলেগ জেগাতকৈতো বহুত ভাল স্কুলখনৰ যিহেতু ডাঙৰ কেম্পাছ তো ভিৰ ভাৰ নোহোৱাকৈ আমি ল'ব পাৰিছোঁ ভেকচিন একো অসুবিধা হোৱা নাই ভেকচিন ল'লোঁ আৰু ভেকচিন লৈ পেলাই আজি মই আছোঁ এইটো হ'ল মোৰ স্কুল এইখন স্কুলতে মই পঢ়িছিলোঁ আৰু আমাৰ ডেস্ক বেঞ্চবিলাক এনেকুৱাই কাঠৰ ডেস্ক বেঞ্চ এতিয়াও এয়াই আছে গভৰ্ণমেণ্ট হাইস্কুল হয় বৰটোল হাইস্কুল আৰু বৰটোল হাইস্কুলৰ এইটো ক্লাছৰুমতে একচুৱেলি ৱেইটিং ৰুম কৰিছে মই জাষ্ট ভেকচিনটো ল'লোঁ আৰু লৈ পেলাই অলপমান বহিছোঁ আৰু বহুত কথা মনত আহিছে নিজৰ স্কুলখনত ভেকচিন ল'বলৈ পাই ভাগ্যই টানি আনিছে চাগে সেনেকুৱা মোৰ ফিল হৈছে আৰু স্কুলখনত বহুত গছ গছনি আছে যিটো বস্তু বহুত ভাল লাগে গছ গছনি আছে পুৰা সেউজীয়া সেউজীয়া পুৰা এইটো পুৰা মেইন ৰাস্তাৰ লগতে আমাৰ স্কুলখন অকণমান আৰু সেইটো চাইডে একদম কৰ্নাৰ সেইফালে লেফ্ট চাইডে সেইফালে ভেকচিন দিছে আমি তাতে ল'লোঁ আৰু পখিলা এটা উৰি আছে বৰ ধুনীয়া তাৰপিছত এইফালে গোটেই ক্লাছবিলাক ষ্টাৰ্ট হয় ফোনটো এইটো এল পেটাৰ্ণৰে হ'ব চাগে বহুত ডাঙৰ স্কুল আৰু ছেকেণ্ড পাৰ্টতো এনেকুৱাই আছে গোটেইবিলাক ভিতৰলৈকে আছে বহুত ভিতৰলৈকে আৰু এইফালৰ এই ৰুমকেইটা যে দেখিছে এতিয়াতো ভাগি গৈছে এইকেইটা ৰুমতে মই মেট্ৰিক পৰীক্ষা দিছিলোঁ এতিয়া এয়া আপোনালোকক লৈ আহিছোঁ মই পঢ়া মোৰ কলেজখনলৈ এখন হ'ল কলিয়াবৰ কলেজ আৰু এই কলেজখনো কলিয়াবৰৰ পূৰা মাজতে অৱস্থিত যেনেকৈ আমাৰ কুৰটোল হাইস্কুলখন মেইন ৰাস্তাৰ কাষতে কিন্তু কলিয়াবৰ কলেজখন হ'ল আপোনাৰ দলংখন পাৰ হৈ কলং নদীখন পাৰ হৈ পেলাই একদম মানে ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে লগা নহয় কলংখন পাৰ হৈ ইটো চাইডে আমাৰ কলেজখন আৰু কলেজখনৰ এইবাৰ গোল্ডেন জুবিলি হৈছে 50 বছৰ সম্পূৰ্ণ হৈছে আমাৰ কলেজৰ আৰু কলেজখনৰ দেখিছে ইমান ধুনীয়া সেউজীয়া সেউজীয়া বিল্ডিংবিলাক এইবিলাক আৰ্টছ ব্লক আমি ইয়াতে ক্লাছ কৰিছিলোঁ আৰু এইখন কলেজে নাকৰ পৰা A গ্ৰেড পাইছে দেই A গ্ৰেড পোৱা এখন কলেজত মই পঢ়িছোঁ 2000 চনৰ পৰা আৰু 2005 মই ইয়াৰ পৰা ডিগ্ৰী কমপ্লিট কৰিছোঁ হিষ্ট্ৰীত অনাৰ্ছ লৈ আৰু হিষ্ট্ৰীত মোৰ মেজৰ আছিলে হিষ্ট্ৰীত মই আছিলে আৰু এইটো সেইটো চাইডে হ'ল এইটো হ'ল ৰাস্তাটোৱে ইমান মৰম লগা আৰু এইফালে এইটো ইমান ধুনীয়া দেখিছেনে ৰাস্তাটো আৰু পুৰা এতিয়া সেউজীয়া সেউজীয়া ৰং কৰি দিছে বিল্ডিংবোৰ এইটো পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্ট আৰু আমি এইবোৰতে ঘূৰি ফুৰিছিলোঁ দৌৰি ক্লাছ কৰি ফুৰিছিলোঁ এইবোৰ জেগাতে এটা সময়ত আমি ঘূৰি ফুৰিছিলোঁ সেইদিনা গৈ পেলাই কলেজত বহুত ভাল লাগিলে আৰু এইটো সময়ত তেতিয়া আগতে কমাৰ্চৰ ক্লাছ আছিলে এইটো ব্লকত কিন্তু এতিয়া কমাৰ্চৰ নহয় চাগে এতিয়া বেলেগ ডিপাৰ্টমেণ্টৰ ক্লাছ হয় তাৰপিছত এইফালে নামি গ'লে এইটো চাইডে আমাৰ গাৰ্লছ কমন ৰুম আছে এইখিনি জেগাত আমি বহি খুব আড্ডা দিছিলোঁ এই সেউজীয়া যে আছে সেই জেগাত বহি খুব আড্ডা দিছিলোঁ আমি কথা চথা পাতিছিলোঁ এতিয়াও সেয়া ল'ৰা ছোৱালীবিলাক বহি পেলাই কথা পাতি আছে সিহঁতে বহি আছে কলেজ লাইফটোৰ এইটোৱে মজা বেলেগ একদম মানে পূৰা মনত পৰিছে কলেজৰ দিনবিলাকলৈ যেতিয়া কলেজৰ এই মাজত ঘূৰি ফুৰিছোঁ আৰু এইফালে ইমান ধুনীয়া দেখিছেনে সেউজীয়া এইফালে চিধা গৈ পেলাই মোৰ সোঁহাতে এইটো হ'ল ছায়েন্স ডিপাৰ্টমেণ্ট ছায়েন্সৰ গ্ৰীণ হাউচবিলাক আছে আৰু গোটেই ছায়েন্স ডিপাৰ্টমেণ্টৰবিলাক মেইন হেৰিবিলাক এইটো চাইডে আছে আৰু এইটো চাইডে এইটো আমাৰ আৰ্টছ ব্লক দেই এইটোত আমাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ক্লাছবিলাক হৈছিলে এই যেন আমাৰ লেবৰেটৰীত কাম কৰে তেখেতক মামাক লগ পালোঁ বহুত দিনৰ মূৰত কথা পাতিলোঁ তাৰপিছত এয়া এইটো আমাৰ ছায়েন্স ডিপাৰ্টমেণ্টটো ছায়েন্স বিল্ডিং ইমান ধুনীয়া সেউজীয়া ৰং কৰিছে দেখিয়ে বহুত ভাল লাগিছে বহুত বছৰৰ মূৰত কলেজখনলৈ আহিছোঁ
আৰু এইফালে আৰ্টছ ব্লক আৰু ছায়েন্স বিল্ডিঙৰ মাজেদি এইফালে চিধা গৈ পেলাই সেইটো পাব ডিপাৰ্টমেণ্ট অফ ফিজিক্স ডিপাৰ্টমেণ্ট পাব। আৰু ফিজিক্স ডিপাৰ্টমেণ্ট পাই তাৰপিছত আমি এইফালে বাওঁহাতেদি গৈ থাকিলে এইফালে গৈ আমি কেণ্টিন পাম আৰু লাইব্ৰেৰী পাম। সেয়া আমি আহি গৈছোঁ। এইখন দেখিছেনে, এইটো লাইব্ৰেৰী আৰু কেণ্টিন আছে। এতিয়া কেণ্টিনখন আমাৰ কলেজৰ ইমানেই ভাল হৈছে, মানে বহুত ভাল হৈছে বোলে একদম। মোক জুনিয়ৰ কিছুমানক লগ পাইছিলোঁ, কৈছিলে মানে বহুত হাই ক্লাছ কেণ্টিন। আৰু এতিয়া আমাৰ দিনৰ কেণ্টিন নাই যে 2 টকাত চিঙৰা পাবা, 2 টকাত 3 টকাত পৰঠা পাবা, সেনেকুৱা কেণ্টিন নাই আজিকালি। এইটো আমাৰ দিনতহে আছিলে। 5 টকাত আমাৰ পেট ভৰি যায় আৰু বৰষুণ বতৰ চিঙৰা ঘুগনি খুব খাইছিলোঁ। কিন্তু এতিয়াতো বেলেগ হৈছে। মই সোমোৱা নহ'লে কেণ্টিনত, কিন্তু বিল্ডিংটো বাহিৰৰ পৰা দেখিয়ে বহুত ভাল লাগিলে। আৰু এইফালেদি কেণ্টিনৰ কাষেদি এইটো ৰাস্তা দি গ'লে এইটো দেখিছেনে, ইমান ধুনীয়াকৈ খোজকঢ়া জেগাবিলাকো বনাই দিছে। আমাৰ দিনততো পূৰা বন আছিলে। আৰু ইয়াত লিখা আছে জ্ঞান অন্বেষণৰ অবিৰত যাত্ৰা। সঁচাকৈ জ্ঞানৰ কোনো সীমা নাইকিয়া। আৰু এইফালে এইটো লাইব্ৰেৰীটো, আৰু এই লাইব্ৰেৰীতে মই বহুত সময় পাৰ কৰিছোঁ, সেইটো সময় ক্লাছত। লাইব্ৰেৰীৰ পৰা এয়া মই ওলালোঁ আৰু মোৰ কলেজখনৰ লগত এয়া মই এয়া কলেজ গৈছিলোঁ ফেব্ৰুৱাৰী মাহত যেতিয়া ঘৰ আহিছিলোঁ, তেতিয়াই মই কলেজলৈ আহিছিলোঁ এবাৰ আৰু ক্লিপকেইটা ৰাখি থৈছিলোঁ। আজি একেলগে দেখাই দিছোঁ স্কুলখনৰ লগত। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব আৰু সকলোৱে ভালে থাকিব, নিজৰ যত্ন ল'ব। আৰু এয়া আমি ঘৰলৈ উভতি আহিছোঁ আৰু ৰাস্তাটো মোৰ ভাল লাগে, গছ গছনি সেউজীয়া। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। চাই থাকিব ব্লগবিলাক। আকৌ লগ পাম আপোনালোকক। ধন্যবাদ বহুত বহুত। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। সকলোৱে হাঁহি আৰু আনন্দৰে থাকিব। আকৌ লগ পাম ইয়াৰ পিছৰ ভিডিঅ'টোত।